আজি মই এটা ভিডিঅ' বনাব এই কাৰণে আহিছোঁ। কিছুমান ইউটিউবাৰ দেখিছোঁ কথাবিলাক মানে ক্লিয়াৰ নকয়, আধা কয় আধা নকয়। বহুতে মানে জানিব বিচাৰে, কাৰণ যিবিলাক নতুন ইউটিউবাৰ, যিবিলাক নতুনে এই ফিল্ডত নামিছে, তেওঁলোকে হয়তো বহু কথা নাজানিব পাৰে। কেনেকৈ আপলোড কৰিব লাগে, কি পজিশ্যনত হেৰি কৰিব লাগে, কি কেটেগৰীত ডিচাইড কৰিব লাগে, এই কথাবিলাক মানে ভাঙি পাতি নকয়। সেয়ে মই আজি অকণ আগুৱাই আহিলোঁ আপোনালোকক কিছুমান কথা দিহা পৰামৰ্শ দিম বুলি। কিমান দূৰ ছাকচেছ হয় আপোনালোক নাজানো, গতিকে মই তথাপি ট্ৰাই কৰিম মানে যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবৰ কাৰণে। গতিকে আপোনালোকে যদি ভাবিছে যে মই এজন সফল ইউটিউবাৰ হ'ব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে কেইটামান কথা মন কৰিব লাগিব। আপুনি এই ফিল্ডত নামাৰ আগতে আপুনি মানে ইউটিউব চেনেলটো কেনেদৰে চলায়, কি কৰিব লাগে, কেনেকৈ মানে ধৰক কপিৰাইট পৰিলে কেনেকৈ ডিলিট কৰিব লাগে, বা ভিডিঅ' এটা আপলোড কৰোঁতে কোনটো মানে এপত গৈ পেলাই কৰিব লাগে, কোনটো পজিশ্যনত কৰিব লাগে, এই কথাবিলাক বহুতে নাজানে। হয়তো কোনোবাই কৰি দিয়ে, নহবা নিজেও নাজানে। ধৰক ক'ত টেক্স লগাব লাগে, ক'ত মানে টাইটেল লগাব লাগে, এই ডেছক্ৰিপশ্যনৰ কথা আছে, বহুত কিবা এনেকুৱা বিভিন্ন ধৰণৰ মানে হেৰি আছে। সেইবিলাকত আপুনি কেনেকৈ কৰিব লাগে এই কথাখিনি আগতে চালি জাৰি চাব, তাৰপিছতে এই ফিল্ডত নামিব। কাৰণ মই এনেকৈ বহুতবাৰ মই মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ যে মই বহুতবাৰ এনেকৈ ইউটিউব চেনেল খুলিছোঁ আৰু মই নাজানো, মোৰ লাকটো সঁচাকৈ খুবেই ভাল। মই যেইবাৰে মই চেনেল খোলোঁ সেইবাৰে মোৰ ভিডিঅ'ত ধনাধন মানে এই হেৰি আহে, এড আহে। কিন্তু মই বুজি পোৱা নাছিলোঁ, মই নাজানো। প্ৰথম এড আহোঁতে মই ভয় খালোঁ যে এইবিলাক কি আহিছে বুলি পেলাই মই ডিলিট কৰি দিলোঁ চেনেলটোকে। নেক্সট টাইম কৰিলোঁ যে মোৰ ভিডিঅ'বিলাক খুব লেতেৰা পেতেৰা হৈছে, ভাল ক্লিন হোৱা নাই, সেইটোৱে এনেকৈ এটা চেনেল মই ডিলিট কৰিলোঁ। বুৰ্বকামি বহুত কৰিলোঁ মই। আপোনালোকে সেইকাৰণে আগতে ডিচাইড কৰিব যে মই কি কেটেগৰীত চেনেলটো বনাম। আৰু মই ধৰক আপুনি এজনী বোৱাৰী হিচাপে বা এনেই ঘৰত বেকাৰ বহি আছে, আপুনি নিশ্চয় এই ফিল্ডত নামিব পাৰে। একো ডাঙৰ কথা বা বেয়া কথা নহয়। কাৰণ আপুনি ঘৰত বহি এনেই থকাতকৈ, আনৰ সমালোচনা কৰি থকাতকৈ এই ভিডিঅ'বিলাক বনাই আপুনি এটা সময়টোও অতিবাহিত হয়, আনক এটা শুভ বাৰ্তা দিব পাৰে। বা আপুনি হাতৰ কাম জানে, আপুনি ধৰক মেচিনৰ কাম জানে, সেই মেচিনৰ কামখিনি আপুনি হাতখন কেনেকৈ কাটিব পাৰে, ব্লাউজটো কেনেকৈ পিঠিটো চিলাব পাৰে, কেনেকৈ পাইপিন লগাব পাৰে, এই কথাবিলাক সৰু সৰু ভিডিঅ' কিছুমান বনাই আপুনি শ্বৰ্ট ভিডিঅ' প্ৰথমে বনাওক। শ্বৰ্ট ভিডিঅ' বনালে আপুনি ছাবস্ক্ৰাইবাৰ পাব। গতিকে এনেকৈ আপুনি কৰি চাওক, দেখিব আপুনি নিশ্চয় সফল হ'ব। মই এইটোৰ কাৰণে বনালোঁ যাতে আজিকালি বহুত নিবনুৱা ল'ৰা যুৱক যুৱতী আছে, সেইবিলাকৰ এইবিলাক কৰি থাকিলে অলপ সময় অতিবাহিত হয়, বেয়া কথাবিলাকৰ চিন্তা নাহে। কিন্তু এটা কথা মানে মনত ৰাখিব, সদায় ঘৰৰ মেম্বাৰবিলাকে এই ক্ষেত্ৰত মানে অলপ সহায় সহযোগিতা আগবাঢ়িব লাগে, নহ'লে কেতিয়াও আপুনি সফল হ'ব নোৱাৰে। এই লুকাই ভিডিঅ' কৰা, এই কিবা কৰা, এইবিলাকত আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এই কথা মই মোৰ অভিজ্ঞতাৰে কৈছোঁ। সেইকাৰণে আপোনালোকে সদায় এটা কথা চালি জাৰি চাইহে এই ফিল্ডত নামিব। আশা কৰোঁ নিশ্চয় সফল হ'ব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকন অল বেল ক্লিক কৰিব, যাতে পোনপ্ৰথমে আপোনালোকৰ তাত মোৰ ভিডিঅ'বিলাক যায়, যি ভিডিঅ' মই দিওঁ। আৰু এই মটিভেশ্যন কৰা ভিডিঅ' কিছুমানে আপোনালোকৰ আগত দাঙি ধৰিম। নিশ্চয় আপোনালোকৰ সফল হ'ব আৰু ময়ো আগুৱাই যাব পাৰিম। ধন্যবাদ।